আজিৰ দিনত 2018 বৰ্ষৰ কোনোবাই যদি আপোনাক সোধে যে পৃথিৱীৰ আটাইতকৈ দামী বস্তুটো কি, লগে লগে আপুনি যদি কয় মাটি, তেনেহ'লে হয়তো ভুল উত্তৰ দিয়া বুলি নহ'ব। কাৰণ সোণাতকৈও যাৰ দাম বেছি সেইটো হৈছে মাটি। কাৰণ সোণাৰ দাম আজি আছে, কালি কমিব পাৰে, কিন্তু মাটিৰ দাম নকমে। এনেকুৱা হৈ গৈছে মাটি পাবলৈ আজিকালি একদম পাগল হৈ গৈছে চবেই। গুৱাহাটী মাটি নোহোৱা হৈ গৈছে যদি আপুনি কিনিব খোজে। কিন্তু এই আজিৰ দিনত যদি আপুনি মাটিৰ হিচাপটো নাজানে, যদি কালি মাটি কিনিব যায় ক'ৰবাত 1 কঠা 5 লেচা ধৰক 10 বিঘা 20 বিঘা, তেনেহ'লে বেয়াকৈ ঠগ খাব আপুনি। কাৰণ মাটিৰ হিচাপে যদি আপুনি নাজানে কি মাটি কিনিব, পইচা থাকিলেও আপোনাক বেয়াকৈ উল্লু বনাই আপোনাক পঠাই দিব। 10 বিঘাৰ জেগাত আপোনাক 7 বিঘা বা 8 বিঘা দি কিনে ক'ব যে ভাই ইয়াতে 10 বিঘা আছে, তই লৈ যা। তো মাটিৰ হিচাপটো যদি নাজানে, আজি এই ভিডিঅ'টো লৈছোঁ আপোনালোকৰ কাৰণে। কাৰণ এটা বঢ়িয়া প্ৰচেছ আৰু 3-4 মিনিটত এটা ধুনীয়াকৈ ইজি প্ৰচেছত বুজাই দিম কেনেকৈ মাটিৰ হিচাপ গম পাব, কেনেকৈ লেচা কঠা বিঘা কেনেকৈ গম পাব। তো বলক জানি লওঁ, একদম ইজি প্ৰচেছত শিকাই দিম, ভিডিঅ'টো গোটেই চাই থাকক। চব কেলকুলেশ্যন কৰিব পাৰি যেতিয়া আমাৰ লগত এখন বহি থাকিব আৰু এইটো কলম থাকিব, 5 টকীয়া কলম, 20 টকীয়া ল'ব পাৰে আপুনি, কথা নাই। চ' কলম ল'লোঁ আৰু বহি ল'লোঁ, লাগি যাওঁ কেলকুলেশ্যনত। তো প্ৰথমতে এটা ৰিলেশ্যন কৈ দিছোঁ। এটা থাকিল লেচা, তাৰপাছত কঠা, নেক্সট বিঘা হা। তো 20 লেচা ইকুৱেল 1 কঠা ইকুৱেল 20 লেচাত 1 কঠা। এইটো মেইন লেচা আৰু কঠাৰ মাজৰ ৰিলেশ্যন। আৰু 5 কঠা ইকুৱেল টু 1 বিঘা। এই ৰিলেশ্যনটো মেইন আমাৰ জীৱনত। 20 লেচাত 1 কঠা আৰু 5 কঠাত 1 বিঘা। বিঘাৰ ওপৰত বেলেগ নাই। চ' লেচাটো আমি কেনেকৈ গম পাম? 1 নম্বৰ হৈছে লেচা, তাৰপিছত কঠা, তাৰপিছত বিঘা, সৰুৰ পৰা ডাঙৰ। লেচাটো কেনেকৈ গম পাম? তো 20 লেচাটো অহাৰ আগতে আহিল 1 লেচা। 1 লেচা আমি কেনেকৈ গম পাম? চ' 1 নম্বৰ আমি জানিব লগা কথা, 1 লেচাত 144 স্কুৱেৰ ফুট। 144 স্কুৱেৰ ফুট। অৰ্থাৎ যদি 12 ফিট ইনটু 12 ফিট হয়, 144 স্কুৱেৰ ফুট যেতিয়া পাম, আমি 1 লেচা বুলি তাক ধৰি ল'ম। অৰ্থাৎ মাটিখিনি যদি প্লটটো এনেকুৱা থাকে, স্কুৱেৰ থাকে আমাৰ, ইপিনে যদি 12 ফুট থাকে আৰু ইপিনে যদি 12 ফুট থাকে, তেনেহ'লে এইটো 1 লেচা মাটি থকা বুলি আমি গম পাম। চ' লেচাটো আমি গম পাই গ'লোঁ। এতিয়া আমাক 20 লেচা লাগিল। তো 1 লেচাত যদি 144 স্কুৱেৰ ফুট, 20 লেচাত কিমান হ'ব? 144 ইনটু 20, 2880 স্কুৱেৰ ফুট। অৰ্থাৎ 2880 স্কুৱেৰ ফুট যদি আমি এৰিয়া পাওঁ, তেনেহ'লে আমি কি পাম? 20 লেচা মাটি পাম। অৰ্থাৎ 1 কঠা মাটি পাম। আগতে আমি ৰিলেশ্যনত দিছোঁ 20 লেচাত 1 কঠা, ইয়াতে আছে। তো 2800 স্কুৱেৰ ফুটত আমি 20 লেচা পাম। তাৰ আগতে এটা কৈ থৈ দিছোঁ যে 1 লেচাত যে 144 স্কুৱেৰ ফুট দিছে, 12 ফুট ইনটু 12 ফুট, একজেক্ট 12 ফুট আৰু 12 ফুট নহ'বও পাৰে আপোনাৰ, কিন্তু ৰিজাল্ট আমাৰ 144 লাগিব। তো 12 ফুট আৰু 12 ফুট যিহেতু নহ'বও পাৰে, আপুনি 18 আপুনি যদি মাৰি চাই কেলকুলেটাৰত, 8 ইনটু 18, 144। অৰ্থাৎ ইয়াতে 12 ফুট আৰু 12 ফুট নহয় কিনে 8 ইনটু 18 ফুটো হ'ব পাৰে। 8 ইনটু 18, ৰিজাল্টটো ছেমে আহিব, 144 ফুট। অৰ্থাৎ 8 ফিট যদি ইপিনে থাকে আৰু 18 ফিট যদি এপিনে থাকে, তথাপি আমাৰ এইটো 1 লেচা হ'ব। কিন্তু তেতিয়া মাটিটো আপোনাৰ ৰেক্টেংগুলাৰ চাইজ হ'ব। নেক্সট আহিল কঠাটো আমি পাই গ'লোঁ। চাওক 2880 স্কুৱেৰ ফুটত 20 লেচা, অৰ্থাৎ 1 কঠা। তো কথাটো আমি গম পাই যাম। কিন্তু 2880 স্কুৱেৰ ফুটটো মই একজেক্ট কৈছোঁ নে? তো আপোনাৰ দুটা মাল্টিপ্লাই কৰি কিনে যদি 2880 স্কুৱেৰ ফুট হয়, তেতিয়াহে আমাৰ হৈ যাব 1 কঠা। তো দুটা মাল্টিপ্লাই কেনেকৈ কৰিব? তো কেলকুলেটাৰত মাৰি দিছোঁ, যদি 144 ইনটু 20, 2880। চাওক, তো এইখিনি মাটি যদি ধৰক 144 ফিট, এইখিনি মাটিত 144 আৰু ইপিনে যদি 20 থাকে, তেতিয়াও আমাৰ 1 কঠা মাটি হৈ যাব। অৰ্থাৎ ইপিনে 144 স্কুৱেৰ ফুট আৰু ইপিনে 20 ফুট। অৰ্থাৎ মাটিটো মানে এনেকুৱা হৈ যাব আৰু মানে লাম্বা হৈ যাব। তথাপিও ইয়াত 1 কঠা আছে, কিন্তু এইটো জানিব লাগিব। একজেক্ট যে 12 হ'ব বা এইটো 144 ইনটু 20 হ'ব, সেইটো মেটাৰ নহয়। কিন্তু লেন্থ আৰু ব্ৰেথ মিলি কিনে 2880 আমি পাব লাগিব। চ' 1 কঠা পাই গ'লোঁ। তো আমাক এতিয়া লাগিল বিঘা। তো 1 কঠা পাই গ'লোঁ 2880 স্কুৱেৰ ফুটত। এতিয়া 5 কঠাত কিমান হ'ব? 2880 ইনটু 5।
14,400 অৰ্থাৎ 14,400 স্কুৱেৰ ফিট যদি পাওঁ আমি 1 বিঘা মাটি আছে বুলি তাত আমি গম পাম। এতিয়া 14,400 স্কুৱেৰ ফুট আপোনাৰ এতিয়া যে ক'লোঁ লেন্থ আৰু ব্ৰেথ সেই মাটিটোৰ আপুনি যোনটো মাটি কিনিব যাব বা জুখিব তাৰে লেন্থ আৰু ব্ৰেথ মিলি আমি 14,400 স্কুৱেৰ ফুট পাব লাগিব। হয়তো নাপালে তাত 1 বিঘাৰ কম আছে বা যদি বেছি পাওঁ ইয়াতকৈ 1 বিঘাতকৈ বেছি আছে। 14,400 স্কুৱেৰ ফুট আপুনি কেনেকৈ পাব? ধৰক মই এটা মাল্টিপুল কৰি দিওঁ 120 ইনটু 120 চাওক 14,400 স্কুৱেৰ ফুট। তো যদি মাটিটো ইপিনে 120 ফুট থাকে আৰু ইপিনে 120 ফুট থাকে মাটিটো স্কুৱেৰ হ'ব অৰ্থাৎ তাত 1 বিঘা থাকিব। 120 ফুট যদি থাকে তাত 1 বিঘা থকা বুলি গম পাম। কিন্তু সেনেকুৱা নহ'ব পাৰে। আপুনি যদি কেলকুলেটৰত চাই 96 ইনটু 150 14,400 চাওক। তো ইপিনে 96 থাকিব পাৰে তেতিয়া আৰু ইপিনে 150 ফুট থাকিব পাৰে তেতিয়াও মাটিটো 1 বিঘা হোৱা বুলি আমি ধৰি ল'ম কাৰণ তাত ৰিজাল্টটো 14,400 আমি স্কুৱেৰ ফুট পাইছোঁ। চ' মাটিটো জেনেৰেলি স্কুৱেৰ হ'লে ভাল ঘৰ বনাবলৈ, কিন্তু ৰেক্টেংগুলাৰ স্কুৱেৰ আজিকালি নাছে, মাটি পালেই হৈ গ'ল। চ' এইটোৱে আছিল মেইন আপোনাৰ ৰিলেশ্যন। ত' চাই লওক লেচা কথা বিঘা 20 লেচাত 1 কথা আমি 1 কথা কেনেকৈ 1 লেচা কেনেকৈ পাম 144 স্কুৱেৰ ফুটত। তো 12 ফুট ইনটু 12 ফুট হ'ব পাৰে সেইখিনি মাটি নহয় তো 8 ইনটু 18 ফুটো হ'ব পাৰে। নেক্সট আমাৰ এইটো 1 লেচা পাই গ'লোঁ। তো 20 লেচাত 1 কথা 20 লেচাত কিমান হ'ব 144 ইনটু 20 কৰি দিয়ে যদি 2,880 স্কুৱেৰ ফুট হ'ব। তো 20 লেচাত আমি 1 কথা মাটি পাই গ'লোঁ। নেক্সট আহিল কথাৰ পৰা বিঘা। তো যদি 2,880 স্কুৱেৰ ফুটত 1 কথাত যদি 2,880 স্কুৱেৰ ফুট হয় তেনেহ'লে 5 কথাত 2,880 ইনটু 5 14,400 স্কুৱেৰ ফুট হ'ব অৰ্থাৎ 1 বিঘা হ'ব। তো 14,400 স্কুৱেৰ ফুট আমি যিকোনো ধৰণে পাব পাৰোঁ। 96 ইনটু 150 কৰিলেও পাব পাৰোঁ আৰু 120 ইনটু 120 কৰিলেও পাব পাৰোঁ বা বেলেগ ধৰণৰ আমি দুটা ডাইমেনশ্যন মিলি যেতিয়া 14,400 স্কুৱেৰ ফুট হ'ব তেতিয়া আমি মাটিটো 1 বিঘা থকা বুলি ক'ম। মনত ৰাখিব মই হিচাপটো দিছোঁ জাষ্ট ফুটত, আপোনালোকে মিটাৰতো কৰিব পাৰে। মিটাৰত কৰিলে কি হ'ব 1 ফুটত মনত ৰাখিব 0.3048 মিটাৰ। 1 ফুট ইকুৱেল টু 0.30। এতিয়া মই মিটাৰত বুজাম আপোনালোকক বঢ়িয়াকৈ। তো 1 ছেকেণ্ড ৰ'ব কেলকুলেটাৰটো আনি লওঁ। তো আমি কি পাইছিলোঁ 120 ইনটু 120 ফুটত 14,400 স্কুৱেৰ ফুট পাইছিলোঁ অৰ্থাৎ 1 বিঘা পাইছিলোঁ। তো দেখাই দিছোঁ 120 ইনটু 120ত 14,400। তো 120টো ফুটত আছে আমি মিটাৰত নিব লাগিব। আমি জানো 1 ফুটত মনত ৰাখিব 0.3048 মিটাৰ। তো 120ত কিমান হ'ব 120 ফুটত 0.3048 37.576 অৰ্থাৎ 37.576 ইনটু 37.576 যদি স্কুৱেৰ ফুট পাওঁ ইমান মিটাৰ পাওঁ 36.576 6.576 স্কুৱেৰ কৰিলে কি হ'ব 1337.80 যদি আমি স্কুৱেৰ মিটাৰ পাম তেতিয়াও আমি গম পাম যে মাটিটো 1 বিঘা আছে তাত। অৰ্থাৎ এনেকৈ যদি 36.576 মিটাৰ পাওঁ এনেকৈ যদি 36.576 মিটাৰ পাওঁ তাত আমি 1 বিঘা থকা বুলি গম পাম। এই ফুটটোক আমি মিটাৰত কনভাৰ্ট কৰি দিলোঁ। তো ডেফিনেটলি কম হ'ব আমি যদি আমি এইটো যদি মিটাৰক লৈ হওঁ কাৰণ মিটাৰ সদায় ফুটতকৈ ডাঙৰ হয় যদিও আমি লিখাত কিন্তু আমি এইটো কোৱান্টিটিটো আমাৰ সৰু হৈ যায়। চ' ধুনীয়াকৈ বুজি পালে চাগে আমি ফুটতো কৰিব পাৰোঁ নহয়তো আমি মিটাৰতো কনভাৰ্ট কৰি ল'ব পাৰোঁ। চ' মেইন কথা 1 লেচাত 144 স্কুৱেৰ ফুট এইটো নাপাহৰিব কেতিয়াও। ইয়াৰ পৰাহে গোটেই মাটিৰ হিচাপটো ওলাই যায়। তো বুজি পালে চাগে, যদি বুজি পোৱা নাই আকৌ এবাৰ ভিডিঅ'টো চাওক ধুনীয়াকৈ বুজি পাব। বহুত ইজিলি মই দেখাই দিছোঁ। চ' বুজি পাব লাগে চাগে কমেণ্ট কৰিব কেনেকুৱা লাগিল যদি বুজি পালে বা কিবা ক'ব খোজে তলত। চ' এইখিনি আছিল মাটিৰ হিচাপ ইজি কেলকুলেশ্যন। বুজি পালেনে? বুজি পাব লাগে কাৰণ এই ভিডিঅ'টোৰ দ্বাৰা যদি আপুনি বুজি পোৱা নাই তেনেহ'লে আৰু এবাৰ চাওক ধুনীয়াকৈ বুজি পাব। মই গেৰাণ্টি দিব পাৰোঁ 2বাৰ চাওক যদি বুজি পোৱা নাই। আৰু ভিডিঅ'টো চাই আপুনি গম পাব এটা এৰিয়া আছে কোনোবাই যদি দেখাই দিয়ে আপোনাৰ ইয়াতে কিমান মাটি আছে ধুনীয়াকৈ আপুনি পূৰণ কৰি কিনে সেই এৰিয়াটো লেন্থ আৰু ব্ৰেথ কৰি আপুনি মাটিৰ পৰিমাণটো কৈ দিব পাৰিব। আকৌ কৈছোঁ মই আকৌ এবাৰ চাওক ভিডিঅ'টো যদি বুজি পোৱা নাই কাৰণ মাটিৰ যদি এৰিয়া নাজানে বিশেষকৈ আপুনি যদি ল'ৰা তেনেহ'লে ভৱিষ্যত চেছ আৰু মানে মাটি কিনিব যায় একদম উল্লু বনাই গুচি আহিব লাগিব। আমাক উল্লু বনাই থৈ আহিব। তো মাটি বুজি পালে চাগে যদি ভিডিঅ'টো ভাল লাগিল বা বুজি পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি বুজি পালে কমেণ্ট কৰক কেনেকৈ লাগিল।